আজি মই বনাম কেঁচা জিকা বাকলিৰ চাটনি। আহকচোন ভিডিঅ'টিলৈ আগবাঢ়ো। এয়া মই আদা, নহৰু, জলকীয়া, মান ধনিয়া, ধনিয়া পাত এইখিনি ভালদৰে ধুই ল'লোঁ আৰু এইফালে জিকা বাকলিখিনিও ভালদৰে ধুই লৈছোঁ। এইবাৰ মই কেৰাহীখন বহাই দি কেৰাহীখন গৰম হোৱাৰ পিছতে অকণমান তেল দি দিছোঁ। মই কি কৰিম জানেনে? মই এইবাৰ জিকা বাকলিখিনি ইয়াতে অকণমান ভাজি ল'ম। এয়া মই জিকা বাকলিখিনিৰ কেঁচা গোন্ধটো যোৱাকৈ অকণমান সময় ভাজি ল'ম। এয়া মই গেছটো ল' ফ্লেমত ৰাখি ভাজি আছোঁ। 5 মিনিটমান সময় এনেদৰে ভাজি ল'ম যাতে কেঁচা গোন্ধটো গুচি যায়। এয়া মই জিকা বাকলিখিনি ভাজি আছোঁ। প্ৰায় ভাজি লোৱা হৈ গ'ল, বহি যোৱাকৈ ভজা নাই। এইবাৰ মই চাটনিখিনি বনাম। এয়া এইখিনি মই কাঢ়ি ল'ম, কাঢ়ি লৈ ঠাণ্ডা হ'বলৈ দিম। এইবাৰ মই মিক্সিৰ জাৰ এটা লৈ লৈছোঁ। মিক্সিৰ জাৰটোত মই এয়া জিকা বাকলিখিনি দি দিছোঁ। ভাজি লোৱা জিকা বাকলিখিনি অকণমান ঠাণ্ডা হ'বলৈ দিছিলোঁ। ঠাণ্ডা হোৱাৰ পিছতহে মিক্সিৰ জাৰটো দি দিছোঁ। এইবাৰ মই ইয়াতে দিম মান ধনিয়া আৰু মানিমুনি পাত। এইখিনি দি মই এইবাৰ দিম ইয়াতে কেঁচা জলকীয়া। জলকীয়া কেইটা মোৰ ঘৰৰে হয়। আৰু এইবাৰ মই দি দিম আদা আৰু নহৰু। এইখিনি দি মই মিক্সিৰ জাৰটোত পিচি ল'ম চাটনিখিনি। আপোনালোকে এনেদৰে খাই পাইছেনে বাৰু? এবাৰ খাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়। এইবাৰ মই ইয়াতে দি দিছোঁ নিমখ। এইবাৰ মই পেষ্ট কৰি ল'ম। ইয়াতে পানী নিদিব, পানী দিলে ভাল নালাগে। এয়া মোৰ পেষ্ট কৰি লোৱা হৈ গ'ল। এয়া মোৰ জিকা বাকলিৰ চাটনি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আগলৈও আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।